ইয়াৰ পৰৱৰ্তী সম্বৰ্ধনা কাৰ্যসূচী চলাই নিবলৈ বৰ্তমানৰ ইয়াৰ পাছতে সম্বৰ্ধনা তথা সন্মান যাচিব বিচাৰিছোঁ আমাৰ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ শিক্ষাগুৰু টংকেশ্বৰ বৰা ছাৰক। তেখেতকো এখনি ফুলাম গামোচাৰ লগতে আমাৰ ছাত্ৰ, গতিকে আমি তেখেতলোকৰ সকলো ফালৰ পৰা উন্নতি কামনা কৰিছোঁ আৰু পৰম পিতা পৰমেশ্বৰ প্ৰাৰ্থনা কৰিছোঁ। আমি তেখেতলোকৰ সেৱাভাগী গ্ৰহণ কৰিছোঁ আৰু তেখেতলোকে আগবঢ়োৱা এই শৰাইখন আমি সকলো শিক্ষক শিক্ষয়িত্ৰী হৈ মই গ্ৰহণ কৰিছোঁ। ধন্যবাদ। মহাবিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা অধ্যক্ষ মহোদয়ক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে দেখাই দিয়া বাটেৰে আমি আগবাঢ়ি মানুহৰ পৰা সম্পদ হোৱাৰ যাত্ৰা বিচাৰিছোঁ। আমাৰ মহাবিদ্যালয়ৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ থকা আমাৰ মহাবিদ্যালয়ৰ প্ৰতিটো ক্ষেত্ৰতে দিহা পৰামৰ্শৰে আমাক আলোকিত কৰি ৰখা সন্মানীয় ডক্টৰ সোণালী চেতিয়া বাইদেউ, তেখেত টেঙাখাত মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ সহযোগী অধ্যাপিকা, তেখেতকো দীপালী দত্তই। ইয়াৰ পাছতে আমি সন্মান যাচিব বিচাৰিছোঁ আমাৰ মহাবিদ্যালয়ৰ শিক্ষাগুৰু সুৰজ বৰা ছাৰক। তেখেতক এখনি ফুলাম গামোচাৰ লগতে এটি সৰু উপহাৰেৰে মহাবিদ্যালয়ৰ নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমি সন্মান যাচাৰ লগতে তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী কাশ্মীৰ দত্তই। ইয়াৰ পাছতে আমি এখনি ফুলাম গামোচাৰ লগতে এটি সৰু উপহাৰেৰে সন্মান যাচিব বিচাৰিছোঁ আমাৰ মহাবিদ্যালয়ৰ শিক্ষাগুৰু তপন ৰাজখোৱা ছাৰক। তেখেতক এখনি ফুলাম গামোচাৰ লগতে এটি সৰু উপহাৰেৰে সন্মান যাচিব আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী পূজা সিং। ইয়াৰ পাছতে আমি গামোচাৰে সন্মান যাচিছে পল্লৱী হাজৰিকাই। লগতে এটি সৰু উপহাৰেৰে সন্মান যাচিছে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী পূজা প্ৰিয়ংকা ফুকনে। ইয়াৰ পাছতে প্ৰদান কৰিছে আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দীপাংকৰ চিলে। ইয়াৰ পিছতে আমি বৰ্তমান অংশ স্বাস্থ্যটো তাকে আমি পৰম পিতা পৰমেশ্বৰত প্ৰাৰ্থনা জনাইছোঁ। এতিয়া আমি শেষত ক'ব বিচাৰোঁ, এতিয়া আমাৰ প্ৰাৰ্থনাৰে তস্मै শ্ৰী গুৰুবে নমঃ। সন্মানীয় শ্ৰীযুত কেশৱ দত্ত ছাৰে উদ্বোধন কৰা গুৰু সেৱাৰ আহিছিলোঁ সেইজন ব্যক্তিকহে, যিজন বিৰল দৃশ্য। মই বিদ্যালয়ৰ মুৰব্বী হিচাপে সুদীৰ্ঘদিন সমূহ সুদীবৃন্দলৈ মই প্ৰথমতে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। এখনে আমি ফুলাম গামোচা আৰু চেলেঙেৰে আমি সন্মান যাচিছোঁ। গীতিমণি আৰু স্মৃতি কোঁৱৰ, স্মৃতি খনিকৰ আৰু গীতিমণি বৰা, আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ। সন্মানীয় কাশীনাথ কোঁৱৰ, মোৰ একালৰ অতি চিনাকি এজন ভাল খেতিয়ক, তেখেতক আমি আজি মহাবিদ্যালয়ৰ পৰাই ধন্য মানিছোঁ। আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা তেখেতক সন্মান জনাব বিচাৰিছোঁ। ডিম্পী গোহাঁই এখন চেলেঙেৰে জনাইছে। বিৰল দৃশ্য। মই
বিদ্যালয়ৰ মুৰব্বী হিচাপে সুদীৰ্ঘদিন সমূহ সুধীবৃন্দলৈ মই প্ৰথমতে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এখনে আমি ফুলাম গামোচা আৰু চেলেঙেৰে আমি সন্মান যাচিছোঁ। গীতিমণি আৰু স্মৃতি কোঁৱৰ, স্মৃতি খনিকৰ আৰু গীতিমণি বৰা, আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ। সন্মানীয় কাশীনাথ কোঁৱৰ, মোৰ একালৰ অতি চিনাকি এজন ভাল খেতিয়ক, তেখেতক আমি আজি মহাবিদ্যালয় পাই ধন্য মানিছোঁ। আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা তেখেতক সন্মান জনাব বিচাৰিছোঁ। ডিম্পী গোহাঁই এখন চেলেঙেৰে জনাইছে। আমি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি হীৰাগুৰি বাইদেউ আমাৰ মাজত উপস্থিত হৈ চেলেঙেৰে সন্মান জনাইছে। অনামিকা গগৈ আৰু ঋতু সিঙক, শিক্ষয়িত্ৰী অনামিকা গগৈ, আমাৰ মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰণতি হাজৰিকাৰ পিতৃ, মুক্তামণি হাজৰিকাৰ পিতৃ, গতিকে আমি তেখেতক এই সুযোগতে সন্মান জনাওঁতে আমি গৌৰৱ অনুভৱ কৰিছোঁ। এখনি ফুলাম গামোচা আৰু এখনি চেলেঙেৰে সম্বৰ্ধনা জনাইছোঁ। মিয়ান্দা চেতিয়া, এনিচি গগৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। আমাৰ শিক্ষয়িত্ৰী মিয়ান্দা চেতিয়া, মই পুনৰ সন্মান জনাব বিচাৰিছোঁ মহাবিদ্যালয়ৰ তৰফৰ পৰা। মৈত্ৰেয়ী কাৰ্যন, মই তেখেতক সন্মান জনাব বিচাৰিছোঁ। সন্মান জনাব খুব আশাৰে মই কৈছোঁ এতিয়া বকুলৰ লগতে আৰু পিতৃতুল্য ব্যক্তিসকলক সমাপ্ত হৈছিল। ডক্টৰ ডাঙৰীয়া, ইতিমধ্যে আহি পোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বিশিষ্ট অতিথিসকল, ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু চৰ্দাৰ ৰাইজ, আজি এই ৰূপালী জয়ন্তীৰ প্ৰথম দিনা আহি মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। এই মহাবিদ্যালয়ৰ আৰম্ভণিৰ আগতেই আমি কেইবাজনো ভাবিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষানুৰাগী ব্যক্তিসমূহ সুধীবৃন্দলৈ মই প্ৰথমতে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।